নইলে বুঝিব কেই দুষ্ট দৈত্য নাচানো দেবগণ
দেৱতাৰ পিঠলিপি এনেদৰে লিখিত পিঠতাই সময় কৰি দানৱৰ সময় যাম পিতাময় শুক্ৰচৰ্যৰ কাষত জগতৰ কল্যাণৰ হকে তই ইমানখিনি ত্যাগ কৰিব পাৰিবি জানো বাস্তা পাৰিম পিতা কাৰণ মই অংগীৰা বংশেদাৰ ত্ৰিলোকৰ পূজ্য দেৱগুৰু বৃহস্পতিৰ জন্ম জগতৰ কল্যাণৰ মংগলৰ হকে মোৰ এই জীৱন নিৰ্মালি আগবঢ়াই সাৰ্থক কৰিম পিতা মই নিজৰ জীৱন ধন্য কৰি পুত্ৰ তোমাৰে মংগল তোমাৰে মহান ত্যাগ দক্ষ দিছে মুখৰিত তোমাৰে মহানতা চিৰদিন জ্যোতিষ্মান হৈ ৰব দেৱ সমাজ তেন্তে সেইটো বাসক বল ভাষা মাতৃক বিদায় সম্ভাষণ জাতি শুভক্ষণে শুভযাত্ৰাৰ সংকাৰাঙ্কন দেৱৰাজ তেন্তে আৰু নতুন পলক বলক পুত্ৰে মোৰ অন্তৰতে প্ৰতিহিংসাৰ যিটা মনৰ জ্বলিব লাগিছে সেই দমনৰ নিৰ্বাপিত নহয় ইমানেই সহজে প্ৰতিশোধ লাগিব ইখন প্ৰতিশোধ পিতা পিতা উত্তেজিত হৈছে কিয় উত্তেজিত কিয় হৈছো তই জানিব নালাগে নাই বাৰু আই দেৱযানী জাননে মই কোন আপুনি মোৰ আৰু কি জানো আৰু পিতা জানিবলৈ প্ৰয়োজন আছে কোন আই দেৱযানী মই এজন দেৱৰ পুত্ৰ মহেশ্বৰ ইন্দ্ৰসহ সকলো দেৱতা সমাজে যদি মোক কৰে প্ৰতিবাদ তাকো মই হেলা ৰঙে দিম ভৰাই ধৰ্ম ন্যায় অন্যায় বলে প্ৰয়োজন সকলোটি মই দিম বিসৰ্জন ৰাখি মাথো মোক সুন্দৰী তাৰ অনন্ত যাওঁ মই গুৰুৰ কিহৰ সমীপে সুযোগৰ মই কৰোগৈ সন্ধান এনে এক পৰিণামৰ কথা ভাবিছিলো মই বহু পূৰ্বতে কিন্তু কি কৰিবা দেৱী তোমাৰ বৈদিক সৌন্দৰ্যই সকলোবোৰ পাপ কৰালে মোক ধৰ্ম পাপ পুণ্য নকৰি বিচাৰ একমাত্ৰ দেৱী একমাত্ৰ তোমাকে পোৱাৰ কামনাই উন্মাদি কৰিলে সন্দেহ স্বামীৰূপে গ্ৰহণ কৰিব লাগে অতি প্ৰাবলী চন্দ্ৰ অতি প্ৰাবলী অতি সাধবীতি ৰূপাত বলপূৰ্বক অকাৰ্য কৰাৰ ফল তই ভুগিব লাগিব যদি মই প্ৰকাশ যদি পৃথিৱীত সতীত্বৰ মহিমা আছে তেন্তে কোন চন্দ্ৰ তিৰুচুক কিয় ৰোগে কৰি তোৰ মুক্ত হওক তেন্তে কলংকৰ দাগ থাকিব চিৰদিন তোৰ শৰীৰত চন্দ্ৰ
কি যে সুন্দর ভিন্ন রঙের ফুলগুলোর সুবাস বেজার লাগে ফুলৰ কলিকুচি পিছে বেজাৰ লাগিলেনো কি হ'ব ফুলৰ কামেই হৈছে সগতি বিলোৱা আৰু দিবলৈ কমি গলাব লগা হৈছে উপায়োতো নাই পোৱা হ'লে মোৰ সংগীত মোৰ যে কিমান আনন্দ লাগিলহেঁতেন মই যে কল্পনাই কৰিব নোৱাৰো